মোৰ সন্মুখত উপবিষ্ট মোৰ অতিকে স্নেহৰ সতীৰ্থ বান্ধৱীসকল, আজি আমি 28টা বছৰৰ মূৰত আমি সকলো একলগ হৈ এই ক্ষণটিত উপনীত হৈছোঁ আৰু আজিৰ দিনটো সঁচাকৈ জীৱনৰ এটা অমূল্য দিন বুলি ক'ব লাগিব, কিয়নো বহু আশা প্ৰতীক্ষাৰ মাজত আহি আমি এই ঠাইত সকলোখিনি একত্ৰিত হৈছোঁ। সকলোৰে সেই মহান জ্ঞানদায়িনী আপুনি এগৰাকী সফল শিক্ষক। আপুনি অশেষ কষ্ট, ত্যাগ আৰু মৰমৰ অনুশাসনেৰে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে। আপোনাৰ সেই শিক্ষাদানৰ কৌশল সকলোৰে বাবে আদৰ্শ স্বৰূপ হ'ল। আপোনাৰ আৰু অধিক সৃষ্টিশীল কৰ্মৰাজিয়ে ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণত পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। সতীৰ্থ হিচাপে আপোনাক পাই আমি গৌৰৱান্বিত। আপোনাৰ মৰমীয়াল ব্যৱহাৰৰ স্মৃতিয়ে আমাৰ মন সদায় সজীৱ কৰি ৰাখিব। আপুনি চকুৰ আঁতৰত থাকিলেও আমাৰ অন্তৰত সদায় জীপাল হৈ থাকিব। মহামিলনৰ আজিৰ এই শুভক্ষণত সতীৰ্থ মহামিলন অনুষ্ঠানৰ হৈ আপোনাক যাচিছোঁ গভীৰ শ্ৰদ্ধা আৰু একাজনী অকৃত্ৰিম মৰম। আপোনাৰ আগন্তুক দিনবোৰ সুখ আৰু স্বাচ্ছন্দ্যৰে ভৰি পৰক। সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ অধিকাৰী হওক, এই শুভকামনাৰে অতি শ্ৰদ্ধাৰে সুষমা চাকমাই সম্পাদিকা, বীণা বৰুৱা সভাপতি, সতীৰ্থ মহামিলন অনুষ্ঠান, বৃন্দাবন হোটেল, শিৱসাগৰ। এয়া আমি অভিনন্দন। সুখ কাৰোবাৰ দুখ, মোৰো যদিও মই হাঁহি মাতি থাকোঁ, এটা মোৰ ডাঙৰ ধুমুহা জীৱনত বৈ গৈছে, যিটো আপোনালোকে গম পাইছে। 2019 চনত এতিয়া বৰ্তমান তেখেতক বাৰু মই আৰোগ্য কৰি আনিছোঁ। অনাৰ কাৰণেই আজি আপোনালোকৰ সন্মুখত বহুত কষ্টৰে আহি উপস্থিত হৈছোঁ। যদি ক'ব নালাগে, মনত অহা কথাখিনি কৈ পেলালোঁ। এতিয়া চিনাকি পৰ্ব, মোৰ চিনাকিটো দিওঁ। আজি মহামিলনৰ সতীৰ্থবৃন্দ, মোৰ নাম ৰীমা তামুলী, মোৰ ঘৰ কাজিৰঙা গেলেকী আৰু মোৰ স্কুল কাজিৰঙাৰ চিলজুৰি বাগান প্ৰাথমিক বিদ্যালয়। মই 1993 চনতে স্কুলত মোৰ পাৰ্মানেণ্ট হয়। মই স্কুলত চাকৰি কৰিছিলোঁ 1991 চনৰ পৰাই। প্ৰায় মোৰ 30টা বছৰ কাল চাকৰি কাল হৈ গৈছে। আৰু আপোনালোকৰ আগত আৰু এটা কথা কওঁ, মই বৰ সৰুতেই বিয়াত বহাৰ বাবে মোক এতিয়া অকণমান ডাঙৰ ডাঙৰ লাগে। আচলতে মোৰ বয়স বেছি নাই, মই 50 বছৰহে হৈছে। এতিয়া কথা হ'ল, মই চিলজুৰি বাগান প্ৰাথমিক বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী। মোৰ অৱসৰ তাৰিখটো সুধিলে মই নিজেই নাজানো। মই আমাৰ ইনু হাজৰিকাক কৈছোঁ, মই তেতিয়া অৱসৰ ল'ম। তেতিয়া মোক কৈছে যে 2033 চনৰ মাৰ্চত। গতিকে ভগৱানে যদি জীয়াই ৰাখে নিশ্চয় 2033 চনলৈকে থাকিব পাৰিম। তথাপি দেহাটো মোৰ বৰ ভাল নহয়, কিন্তু ভগৱানৰ কৃপাত এয়া আপোনালোকৰ সন্মুখত উপস্থিত হ'ব পাৰিছোঁ। সেয়া আপোনালোকে কি বুলি ভাবিব নাজানিছোঁ। আৰু শেষত মই সকলো সখীলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু যদি মই মোৰ নিজৰ পৰিচয়টো জনাৰ মাজত
ঘৰুৱা এষাৰ কথা ক'লোঁ তাৰ কাৰণে হেঁপাহেৰে অকণমান কবিতা এটা লিখি আনিছোঁ, আপোনালোকৰ আগত পাঠ কৰি দিম আৰু আপোনালোকলৈ উলিয়াই আনিছোঁ। গতিকে এই মোৰ মৰমৰ যি টোপোলা, সেই টোপোলাটো সকলোৱে গ্ৰহণ কৰিব বুলি মই আশাবাদী। এতিয়া মই মোৰ টোপোলাটো কবিতাৰ শিৰোনাম ভাল পাই পেলা। অৱশেষত পুৰণি সোঁৱৰণি গ্ৰুপটোকে ভাল পাই পেলালোঁ। ভাল পালোঁ সকলো সখী, গীত মাত নৃত্যৰ মধুৰ কাকলি। ভাল পালোঁ হিয়াৰ মাজেদি বৈ যোৱা মৰম ভৰা নৈখনি। এই বুকু ভৰা হিয়া দিয়া নিয়া ৰংগমঞ্চ। ভাল পালোঁ মই শাক সোৱাদেৰে ভৰা জুতি লগা খাদ্যৰ ছবিৰ টুকুৰাকে হেঁপাহেৰে গ্ৰহণ কৰি। গ্ৰুপৰ প্ৰতি মোৰ জাগিলে প্ৰেম। প্ৰেমৰ বান্ধোনেৰে বান্ধিলোঁ সখীসকলক। সখীসকল মোৰ সুখ দুখৰ সংগী, যি মোক বুলিছিল অতি মৰমত সখী বা আন কিবা। ভাল পালোঁ মোৰ পুৰণি ৰংগমঞ্চখন। ভাল পালোঁ মোৰ প্ৰেয়সী, যি খোলা ৰাখিছে হিয়াৰ বাকৰি। ভাল পালোঁ সখীসকলৰ ছবিৰ টুকুৰা, যদিও এবাৰলৈ পোৱা নাই সকলোকে কাষত চুই চাবলৈ। সময়ে নিদিলে সহায়, মহামাৰী কৰোণা হ'ল পথৰ জেগনি। পৰিস্থিতিৰ দাস যে জীৱন, তথাপি মোৰ বিশালতা মোৰ কবিত্ব, মোৰ সৰলতা মোৰ অস্তিত্ব, মোৰ দুৰ্বলতা মইতো নহওঁ কোনো কালে ব্যৰ্থ প্ৰেমিকা। সেয়েহে মই ভাল পাই পেলালোঁ সকলো সখীকে। ৰীমা তামুলী, কাজিৰঙা। মই কবিতাটো লিখিছিলোঁ 1/8/2001। গতিকে এই কবিতাটো আমাৰ সখীসকলৰ নামত উৎসৰ্গা কৰিছোঁ আৰু মোৰ দ্বিতীয়খন যিখন কাব্য সংকলন প্ৰকাশ পাব তাত এই কবিতাটো ঠাই পায়। গতিকে প্ৰতিগৰাকী সখীলৈ মোৰ এই মৰমৰ নিজৰা কোৱাই দিলোঁ আৰু লগতে মই কাজিৰঙাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত এগৰাকী সতীৰ্থ। সেয়েহে হেঁপাহেৰে মই এটিকৈ আপোনালোকলৈ কাজিৰঙাৰ গড় উঠাই লৈ আহিছোঁ আৰু সেইটোকে মোৰ মৰম চেনেহ বুলি আপোনালোকে গ্ৰহণ কৰি আপোনালোকৰ চৌকেছত নিশ্চয় জিলিকাই থ'ব আৰু সময়ত মনত পেলাব। ধন্যবাদ। যদি আকোৱালি লয় পাঠক হিচাপে খুব সুখী হ'ম। ধন্যবাদ। খুলি দিয়ক, ফটো খুলি দিব। আমাৰ পোৱালিটোৱে মিনু বাইদেউ ধৰক ইমান ধুনীয়া মই দিব লাগিব জুনু বাইদেউ আমাৰ শইকীয়া ছাৰলৈ মনত পৰিছে নে? খগেশ্বৰ শইকীয়া ছাৰ মৰিলে, তেখেতে চিনাকি দিলে চিনাকি দিলেই কয় এশিঙীয়া গড় আমাৰ কাজিৰঙাৰ আছে। গতিকে আপুনি গ'লে মানে মনত আছেনে বৰপেটালৈ যাওঁতে আমাক যেতিয়া চিনাকি দিছিলে ন সখী?
কিমান দিব লাগিব এটা